নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো আসাম ষ্টাডি চেণ্টাৰৰ জিকে আড্ডালৈ আসাম ষ্টাডি চেণ্টাৰৰ জিকে আড্ডাৰ আজি 11 নম্বৰ সিৰিজ 11 নম্বৰ সিৰিজত আমি পুনৰবাৰ যোৱাকালিৰ দৰে ভাৰতীয় কলা আৰু সংস্কৃতি আপোনালোকৰ বাবে আগবঢ়াই লৈ আহিছো ইয়াত উল্লেখ কৰা প্ৰতিটো প্ৰশ্ন অতিশয় গুৰুত্বপূৰ্ণ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত এই প্ৰশ্নবিলাক আহি থকা দেখিবলৈ পোৱা যায় গতিকে এই ভিডিঅ'টো লাষ্টলৈকে চাবলৈ আপোনালোকে নাপাহৰিব যিসকলে এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষত যিটো নটিফিকেশ্যন বেল দেখিছে বেলটো ক্লিক কৰিবলৈ আপোনালোকে নাপাহৰিব তেন্তে আহক বন্ধুসকল আজি আমাৰ জিকে আড্ডা মুকলি কৰোঁ আজি জিকে আড্ডাৰ প্ৰথমটো প্ৰশ্ন আপোনালোকৰ সন্মুখত এয়া ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন কৰ্তৃপক্ষ নেশ্যনেল মনুমেণ্টছ অথৰিটি ইয়াৰ সভাপতি কোনে নিৰ্বাচন কৰে ক ৰাষ্ট্ৰপতি খ প্ৰধানমন্ত্ৰী গ সাংস্কৃতিক মন্ত্ৰণালয় ঘ কেবিনেটৰ নিয়োগ সমিতিয়ে ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাষ্ট্ৰপতি 2 নম্বৰৰ জিকে কিলা ৰায় পিথোৰা তলৰ কোনখন চহৰত অৱস্থিত ক আগ্ৰা খ নিউ দিল্লী গ জয়পুৰ ঘ আজমিৰ শুদ্ধ উত্তৰ হৈছে নিউ দিল্লী 3 নম্বৰৰ জিকে তলত উল্লেখ কৰা কাক দ্বিতীয় বৌদ্ধ বুলি কোৱা হয় ক পদ্মসম্ভৱ খ অভেলুকিতেশ্বৰ গ মৈত্ৰেয় ঘ মহাস্থাম্ৰ প্ৰতাপ ইয়াৰ শুদ্ধ উত্তৰ হৈছে পদ্মসম্ভৱ 4 নম্বৰৰ জিকে কিমান চনত দাদা চাহেব ফাল্কে বঁটা আৰম্ভ হৈছিল ক 1963 খ 1965 গ 1967 ঘ 1969 ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1969 5 নম্বৰৰ জিকে প্ৰত্যেক বছৰে পবিত্ৰ ৰমজান মাহ পূৰ্বৰ বছৰৰ কিমান দিনৰ আগত আৰম্ভ হয় ক 11 দিন আগত খ 11 দিন পাছত গ 17 দিন আগত ঘ 17 দিনৰ পাছত ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক 11 দিন আগত 6 নম্বৰৰ জিকে সিংহে খাব্বাৱাছ তলৰ উৎসৱটো তলৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় ক উত্তৰাখণ্ড খ হিমাচল প্ৰদেশ গ পঞ্জাৱ ঘ জম্মু কাশ্মীৰ শুদ্ধ উত্তৰ হৈছে জম্মু কাশ্মীৰ 7 নম্বৰৰ জিকে জাপানীজ আৰ্ট ইকিবানা তলৰ কোনটো বিষয়ৰ লগত জড়িত ক ফুলৰ সজ্জা খ দেৱাল অংকন গ দলীয় নৃত্য ঘ স্থাপত্য শুদ্ধ উত্তৰ হৈছে ক ফুলৰ সজ্জা 8 নম্বৰৰ জিকে ভগত আন্দোলন তলৰ কোনটো জনগোষ্ঠীৰ লগত জড়িত ক বিৰহৰ খ ভিল গ সান্তাল ঘ কোল ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ ভিল 9 নম্বৰৰ জিকে এলিফেণ্টা গুহা তলৰ কোনটো শাসকীয় বংশৰ লগত জড়িত ক চালুক্যছ খ চোলা গ ৰাষ্ট্ৰকূটাছ ঘ পল্লৱ ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ ৰাষ্ট্ৰকূটাছ আজি জিকে আড্ডাৰ অন্তিমটো প্ৰশ্ন এয়া আপোনালোকৰ সন্মুখত চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজেছ ক'ত অৱস্থিত ক বাংগালোৰ খ মাইসূৰ গ ভোপাল ঘ লক্ষ্ণৌ ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ মাইসূৰ বন্ধু-বান্ধৱীসকল আজি পুনৰ আমি ভাৰতৰ কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত 10টা জিকে আপোনালোকৰ বাবে আগবঢ়াই লৈ আহিলোঁ আশা কৰোঁ এই জিকে সমূহৰ দ্বাৰা আপোনালোক উপকৃত হ'ব আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিবলৈ নাপাহৰিব আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত কমেণ্ট দি জনাব আপোনালোকে এই ভিডিঅ'টো কেনেকুৱা পালে আৰু আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আমাৰ বাবে অত্যন্ত জৰুৰী তেন্তে আজিলৈ আপোনালোকৰ মাজৰ পৰা পুনৰবাৰ বিদায় মাগিছোঁ কালিলৈ ঠিক একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ